পিতৃ মাতৃ হিচাপে 12টা ভুল কেতিয়াও নকৰিব। যদি আপুনি আপোনাৰ সন্তানক সুসন্তান হিচাপে গঢ় দিব বিচাৰে তেন্তে 12টা ভুল কেতিয়াও নকৰিব। পিতৃ মাতৃ হোৱাটো প্ৰতিটো দম্পতীৰ বাবে এক অতি সুন্দৰ মুহূৰ্ত, কিন্তু সফল পিতৃ মাতৃ হোৱাটো ইমান সহজ কাম নহয়। অভিভাৱক হিচাপে নিজকে ব্যৰ্থ বুলি বহু সময়ত অনুভৱ কৰে। অৱশ্যে প্ৰতিজন পিতৃ মাতৃৰ জীৱনত এনে উত্থান পতন আহিয়েই থাকে, কিন্তু আপুনি এজন ভাল অভিভাৱক বুলি নিজকে প্ৰমাণ কৰিবলৈ কৰিব লাগিব সৰু সৰু কেইটামান কাম। সন্তানক লৈ গৌৰৱ কৰক, তেওঁলোকক গালি নিদিব। পিতৃ মাতৃ হোৱাৰ অনুভৱতকৈ মিঠা অনুভৱ আন একোৱেই নাই। সকলোৰে জীৱনত ই এক উপহাৰতকৈ কম নহয়। নিজকে ভাগ্যৱান বুলি গণ্য কৰক আৰু আপোনাৰ সন্তানক একে অনুভৱ কৰাওক। বহুতে কিছুমান কাৰণত পিতৃ মাতৃ হ'ব পৰা নাই আৰু সন্তান জন্ম দিয়াটো তেওঁলোকৰ বাবে হৈ পৰে জীৱনৰ ব্ৰত। সেইবাবেই কেতিয়াও সন্তানক অৱজ্ঞা নকৰিব আৰু সন্তানৰ ভিতৰতো এনে অনুভূতিৰ সৃষ্টি হ'বলৈ নিদিব। কেতিয়াও সিহঁতক আনৰ লগত তুলনা নকৰিব। নিজৰ সন্তানক আন কাৰোবাৰ লগত তুলনা কৰাটো অপৰাধ। আপোনাৰ সন্তানৰ বন্ধু বান্ধৱী হওক, ভাই ভনী কোনোবা হওক বা আন কোনোবাই হওক, আপুনি বুজিব লাগিব যে প্ৰতিটো শিশুৰ নিজৰ মাজতে বিশেষত্ব থাকে। প্ৰতিটো শিশুৰ সপোন আৰু চিন্তা বেলেগ বেলেগ হ'ব পাৰে আৰু তেওঁলোকৰ অনুভৱ আৰু সপোনক সন্মান কৰাটো পিতৃ মাতৃৰ দায়িত্ব। যদি আপুনি আপোনাৰ সন্তানক কাৰোবাৰ লগত তুলনাত নিম্ন বুলি কয় তেন্তে তেওঁ লাহে লাহে হীনমন্যতাৰ বলি হ'ব পাৰে আৰু তেওঁৰ আত্মবিশ্বাস দুৰ্বল হ'বলৈ আৰম্ভ কৰিব পাৰে। গতিকে আপোনাৰ সন্তানক যিদৰে আছে তেনেদৰে গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। তেওঁলোকে নিজৰ জীৱনত যি হ'ব বিচাৰে সেইটো হ'বলৈ দিয়ক। তেওঁলোকে যি কামত আগ্ৰহী তাকেই কৰিবলৈ দিয়ক। সন্তানক কেতিয়াও কঠোৰ শাস্তি নিদিব। যি শিশুৱে ভুল নকৰে, দুষ্টামি নকৰে, সেই শিশুটি শিশুৱেই নহয়। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি তেওঁলোকৰ প্ৰতিটো ভুলৰ ক্ষেত্ৰত চকু মুদি থাকিব। মাথো এটা অনুপাতত তেওঁলোকক শাস্তি দিয়া আৰু বকাবকি কৰা উচিত। কোনো কাৰণতে তেওঁলোকক শাৰীৰিক শাস্তি নিদিব। তেওঁলোকে সন্মান হেৰুওৱাৰ লগতে শিশুক মাৰপিট কৰিলে হিংস্ৰ হৈ পৰে। তেতিয়া আপোনাৰ সন্তানে আনৰ লগতো কাজিয়া কৰিবলৈ আৰম্ভ কৰিব আৰু তেওঁৰ মাজত বিদ্বেষ বৃদ্ধি পাব। ল'ৰা ছোৱালীক পাঠ শিকাবলৈ অন্য পদ্ধতি ব্যৱহাৰ কৰক, কিন্তু তেওঁলোকক মাৰপিট নকৰিব। তেওঁলোকক বুজাবলৈ স্বাভাৱিক পৰিণতিৰ বিষয়ে কওক। আপুনি যিমানেই বকাবকি আৰু ভাবুকি নিদিয়ক কিয়, তেওঁলোকে কেতিয়াও তেওঁলোকৰ ভুল বুজি নাপাব। আটাইতকৈ উত্তম উপায় হ'ল তেওঁলোকক পতিয়ন নিয়াবলৈ ব্যৱহাৰিক ফলাফল চাবলৈ দিয়ক। যেনে যদি আপুনি আপোনাৰ শিশুটিক কথাটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কয় আৰু তেওঁ সেইটো নকৰে, তেন্তে যেতিয়া তেওঁৰ বস্তুবোৰ হেৰাই যাবলৈ আৰম্ভ কৰিব তেতিয়া তেওঁ নিজেই এই কথাটো বুজিব। ইয়াৰ বাবে অধিক সময় লাগিব যদিও পদ্ধতিটো নিশ্চিতভাৱে ফলপ্ৰসূ। সদায় মনত ৰাখিব আপোনাৰ সন্তানৰ বয়স কিমান। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সন্তানক ডাঙৰ দীঘল কৰাৰ সময়ত তেওঁলোকৰ বয়সক গুৰুত্ব দিব লাগে। যদি আপুনি আপোনাৰ কিশোৰ সন্তানটিক শিশুৰ দৰে ব্যৱহাৰ কৰি আছে তেন্তে ই ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰতিটো শিশুৰ বয়স বৃদ্ধিৰ লগে লগে স্বাধীনতাৰ প্ৰয়োজন হয়। গতিকে তেওঁলোকৰ বয়স অনুযায়ী
আপোনাৰ শিশুৰ প্ৰয়োজনীয় যত্ন লওক আৰু তেওঁলোকক পৰ্যাপ্ত সুবিধা দিয়ক। এইটো যদিও ইমান সহজ নহয় যে আপোনাৰ আচৰণ দ্ৰুতগতিত সলনি হ'ব, কিন্তু সময়ৰ আহ্বান হ'ল লালন পালনত ল'ৰা ছোৱালীৰ বয়সক বিশেষ গুৰুত্ব দিয়াটো। আনৰ পৰামৰ্শমতে পেৰেণ্টিং নকৰিব। যেতিয়া আপোনালোক পিতৃ মাতৃ হয় তেতিয়া সকলোৱে আপোনালোকক পৰামৰ্শ দিবলৈ আহে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোকক যি পৰামৰ্শ দিয়া হ'ব সেই পৰামৰ্শ গ্ৰহণ কৰিব। আপুনি বুজিব লাগিব যে প্ৰতিটো পৰিয়ালৰ কাহিনী বেলেগ বেলেগ আৰু প্ৰতিটো ঘৰৰ পৰিস্থিতি বেলেগ বেলেগ। যিটো পৰামৰ্শই তেওঁলোকৰ সন্তানৰ বাবে কাম কৰিছিল সেইটোৱে আপোনাৰ সন্তানৰ বাবে কাম নকৰিবও পাৰে। গতিকে আনৰ পৰামৰ্শমতে আপুনি কাম নকৰিব। কথাতকৈ কৰ্মত বেছি গুৰুত্ব দিয়ক। বহুত অভিভাৱকে ল'ৰা ছোৱালীক বহুত কথা কয়, কিন্তু নিজে সেইটো অনুসৰণ নকৰে। এইটো পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ ভুল। আপোনাৰ সন্তানে আপুনি যি কৰা দেখিছে সেইটোহে কৰিবলৈ শিকে। বিশ্বাস কৰক, আপুনি শিকাই নিদিয়াকৈয়ে কেৱল আপোনাক দেখি তেওঁলোকে বহু কথা শিকে। সন্তানৰ সন্মুখত নিজৰ আচৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ক। প্ৰয়োজনতহে পিতৃ মাতৃ হওক। কোৱা হয় যে সকলোৱে নিজৰ সন্তানক বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে, কিন্তু এইটো পাহৰি নাযাব যে আপোনালোক তেওঁলোকৰ পিতৃ মাতৃ। বন্ধুসকলে ভুলবোৰ আওকাণ কৰে, পিতৃ মাতৃয়ে সন্তানক ভুল কৰা আৰু ভুল সিদ্ধান্ত লোৱাত বাধা দিব লাগিব। ভয় নকৰিব যে তেওঁলোকক বাধা দিলে তেওঁলোক আপোনালোকৰ পৰা আঁতৰি যাব বা খং কৰিব। হয়তো কিছু সময়ৰ বাবে আপোনালোকক খং কৰিব, কিন্তু পৰিস্থিতি অনুযায়ী কঠোৰ হ'বই লাগিব। বেছি আদৰ সাদৰ নকৰিব। সকলো পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক অতি মৰম আৰু আদৰ সাদৰ কৰে। পিতৃ মাতৃৰ এই মৰম এটা পৰ্যায়লৈ সীমিত থাকিব লাগে। যদি আপোনালোকে তেওঁলোকক প্ৰয়োজনতকৈ বেছি ভাল পায়, তেন্তে আপোনালোকে আপোনালোকৰ সন্তানক নষ্ট কৰাৰ কাম কৰি আছে। অত্যধিক আদৰ সাদৰৰ বাবে শিশু নষ্ট হৈ পিতৃ মাতৃৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। পিতৃ মাতৃয়ে যিমানেই মৰম দেখুৱাব লাগে সিমানেই তেওঁলোকক সঠিক মূল্যবোধৰ শিক্ষা দিয়াটো সমানেই গুৰুত্বপূৰ্ণ। পিতৃ মাতৃ কেতিয়াও বেছি শিথিল হ'ব নালাগে আৰু তেওঁলোকৰ প্ৰতিটো সৰু ডাঙৰ দাবী চকুৰ পলকতে পূৰণ কৰিব নালাগে। ঘৰত নিজৰ সন্তানক নিৰাপদ অনুভৱ কৰাওক। প্ৰতিটো শিশুৱে নিজৰ পিতৃ মাতৃৰ লগত নিৰাপদ অনুভৱ কৰে। গতিকে ঘৰত কেতিয়াও এনে পৰিৱেশ সৃষ্টি নকৰিব যে তেওঁলোকে নিৰাপত্তাহীনতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। শিশুৱে প্ৰায়ে তৰ্ক আৰু পিতৃ মাতৃৰ মাজৰ কাজিয়াক ভয় কৰে। যদি আপুনি এনে কৰে তেন্তে আপোনাৰ সন্তানে কেৱল তৰ্ক কৰিবলৈ যে শিকিব এনে নহয়, তেওঁলোকৰ নিৰাপত্তাবোধো শেষ হৈ যাব। শুনা শুনা আৰু শুনা। এজন ভাল অভিভাৱক হ'বলৈ এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সন্তানৰ সৈতে সদায় যোগাযোগ ৰাখক। তেওঁলোকৰ লগত সদায় কথা পাতিব। তেওঁলোকৰ ভয়, অনুভৱ আৰু চিন্তা শুনিব আৰু বুজিব। পিতৃ মাতৃ হোৱাৰ এটা ডাঙৰ দায়িত্ব হ'ল আপোনাৰ সন্তানে কৰা প্ৰতিটো কাম আৰু তেওঁলোকে ক'বলগীয়া কথাবোৰৰ প্ৰতি আগ্ৰহী হোৱা। তেতিয়াহে যদি তেওঁ কেতিয়াবা বিপদত পৰে তেন্তে তেওঁ তেওঁৰ বন্ধু বা আন মানুহৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ আপোনাৰ ওচৰলৈ আহিব। যদি আপুনি বিচাৰে যে তেওঁলোকে আপোনালোকৰ কথা শুনিব লাগে, তেন্তে আপুনি প্ৰথমে তেওঁলোকৰ কথা শুনাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ ওপৰত হেঁচা দিয়াৰ আগতে বুজাই দিয়ক। বেছিভাগ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ বাবে নিয়ম প্ৰণয়ন কৰাটো আৰু শাস্তি নিৰ্ণয় কৰাটো
তেওঁলোকৰ অধিকাৰ বুলি ভাবে। কিন্তু বহু সময়ত আপুনি পাহৰি যায় যে আপোনাৰ সন্তানৰো কাৰণবোৰ জনাৰ অধিকাৰ আছে। তেওঁলোকৰ ওপৰত কৰিবলগীয়া আৰু কৰিব নলগীয়া কামৰ এখন তালিকা বলপূৰ্বকভাৱে জাপি দিব নালাগে। নিয়ম কিয় প্ৰয়োজনীয়, কাৰণ কি, এইবোৰ কথা যদি আপুনি আপোনাৰ সন্তানক কয় তেন্তে সকলো সহজ হ'ব। নিয়ম বনাই থাকোঁতে ল'ৰা ছোৱালীবোৰৰ কথা এবাৰ শুনিব। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।